নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই আপোনালোকৰ মাজলৈ এটা নতুন চাটনি ৰেচিপি লৈ আনিছো সেই চাটনিনো কি মিলাইছো মোৰ ভিডিওটো আপোনালোকে চাই থাককচোন বাৰু এপিনে চাটনি কৰিবলৈ যোগাৰ কৰিছো দালি আৰু ধনিয়া তাৰ পিছত এয়া ৰসুন আৰু কেঁচা জলকীয়া এইখিনি মিলাই মই এটা মিক্সাৰত চাটনি বনাম আগত কাটি লও এইখিনি এয়া পকা পাত আছে মাজে মাজে তাকে উলাই পেলাই দিও ধনিয়া চাটনি খাই বহুত ভাল লাগে আপোনালোকে চাগে বহুত ভাল পায় তাতে দালি কেটেমান মিলাই দিবচোন খোৱাত এটা উঠে এইখিনি মই ধুই মেলি কাটি ললো তাৰ পিছত এয়া মই মিক্সাৰত দি দিম আপোনালোকক ভিডিও এটা দিছিলো মিক্সাৰ এটা নতুনকৈ উলোৱা আজি নতুন মিক্সাৰত নতুন চাটনি এটা বনাই চাও কি জানিবা আজি খাবলৈ সোৱাদেই লাগে সেইকাৰণে মই ভাবিলো আৰু কিনো চাটনি বনাম ধনিয়া পাতকে আৰু দালি চালি মিলাই চাটনি এটা বনাই দিও আৰু গৰম গৰম ভাতৰ লগত চাটনি খাই যেটো ভালে লাগে যি কোনো চাটনি এটা থাকিব লাগে গৰম ভাতত মানে ভাল লাগে সবজিটো সবজিয়ে আৰু জালা যি কোনো চাটনি এটা ভাল লাগে এয়া নতুন আমাৰ মিক্সাৰটো এয়া হৈ গল মিহি হৈ গল তাৰ পিছত এতিয়া মই ইয়াত মিলাম কি মিলাও আৰু চাহকচোন এয়া মই নিমখ অলপমান দি দিছো নিজৰ পৰিমাণ অনুযায়ী দিব মই নিমখ অলপ দি ললো যিহেতু মোৰ চাটনিটো কম হেকানে কম নিমখ দিছো আৰু কম পৰিয়াল হেকানে কমে চাটনি তাৰ পিছত এয়া মিঠাতেল অলপমান দি দিছো মিঠাতেল দিলেও ভাল লাগে খাবলৈ সোৱাদ এটা উঠে মই মিহলাই দিছো মোৰ ভিডিওটি কেনে পালে আপোনালোকে জনাবচোন প্লিজ বেয়া পালেও জনাব ভাল পালেও জনাব বেয়া পালে বেয়া হলে আৰু ভাল কৰিব চেষ্টা কৰিম আৰু মোৰ ভিডিওটো ইমানতে সমাপ্ত সকলোকে আজিলৈ বাই